ফ্ৰেণ্ড আপোনালোকক মই আজি সৰু এটা কাহিনী শুনাওঁ। এই মোৰ পিছত থকা জংঘল দেখা পাইছে না, এনেকুৱা এটা জংঘল আৰু য'ত নেকি বাঘ ভালুক আৰু জীৱ জন্তু চৰে বা ঘৰচীয়া কিছুমান জীৱ জন্তু মানে ঘূৰিবৰ কাৰণে আহে আৰু এনেকুৱা জংঘলবোৰ খাবৰ কাৰণে, নিজৰ পেট পূজা কৰিবৰ কাৰণে। এনেকুৱা এটা জংঘল আৰু য'ত নেকি বাঘ ভালুক থাকে। এদিন এটা গৰুৱে মানে গা খাব গৈছিল এনেকুৱা জংঘলত। খাব যাওঁতে বাঘে তাক দেখা পালে। বাঘে দেখা পোৱাৰ লগে লগে বাপৰে বাপ, এখেতৰ বুক একদম পিয়াজ একদম বহুত দিনৰ পৰা আছিলে। এখেতে খাবৰ কাৰণে গৰুৰ পিছত লাগি গ'ল। আজি মোৰ দুপৰীয়াৰ আহাৰৰ কাৰণে এই বস্তুটো হৈ যাব বুলি ভাবি কিনি গৰুৰ পিছত লাগি গ'ল। লাগোতে গৰু বাঘৰ চেহেৰা দেখা পোৱাৰ লগে লগে একদম পূৰা ধুম ধাবাকে ভাগা বুলি কয় না, একদম দেখা পোৱাৰ লগে লগে একদম জান বচাই কিনি একদম দৌৰিব খুজিলে। দৌৰি একদম গৰুৰ পিছত বাঘৰ আগত গৰু দুটা দৌৰি যাই আছে আৰু পূৰা এটাই ভোক মিটাবৰ কাৰণে দৌৰিছে, এটাই নিজৰ জান বচাবৰ কাৰণে বাঘৰ আগত দৌৰিছে। দুটা পূৰা কম্পিটিশ্যন, একদম পূৰা জান লগাই কিনি দৌৰিছে। তাৰপিছত এইফালে দেখা পাইছেনে, পূৰা বোকা ডাল বুলি কয় এইটো হিন্দীত। এনেকুৱা এটা ডাল গৰুৱে আগত বাঘে পিছে গৰুৱে এনেকুৱা এটা হেৰিৰ পৰা জাপ মাৰি দি কিনে বোকাত সোমালে, য'ত নেকি এনেকুৱা ডালত পচি গ'লে আপুনি গৰু হওক বা মানুহ হওক বা যি বি জন্তু নহওক লাগে ওলাবৰ কাৰণে অলপ মুস্কিল। গৰুৱে জাপ মাৰিলে, একে জাপত বোকাত সোমাই গ'ল। সোমাই যোৱাৰ লগে লগে একেবাৰে য'ত সোমালে তাতে থাকি গ'ল। আৰু বাঘেও একদম পূৰা জোচত জাপ মাৰি দিলে গৰুক, কিন্তু বাঘৰ অলপ কনফিডেন্স বেছি আছিলে। গৰুৰ আগত গুচি গ'ল, য'ত নেকি দল বেছি, য'ত নেকি বেছি বোকা, তাত গুচি গ'ল। গুচি যোৱাৰ লগে লগে য'ত নেকি সি সোমালে, একদম এক কচু আগতো নহয় পিছতো নহয় এনেকুৱা এটা জেগাত সোমাই গ'ল বাঘেও। তাৰপিছত গৰুৱে পিছলৈকে আহিম বুলি বহুতবাৰ চেষ্টা কৰিছে, কাৰণ জানটো বচাব লাগিব না। যোনে নহ'লে প্ৰাণৰ মমতা থাকে, যেতিয়ালৈকে জীৱ থাকে, যেতিয়ালৈকে জান থাকে, তেতিয়ালৈকে প্ৰাণৰ মমতা থাকে। প্ৰাণটো বচাবৰ কাৰণে চেষ্টা কৰিছে। সি পিছত ঘূৰি আহিম বুলি বহুতবাৰ চেষ্টা কৰিছে, কিন্তু ঘূৰি আহিব পৰা নাই, সফল নহয়। দল বহুত যিমান চেষ্টা কৰিছে সিমানে তললৈকে যাই আছে। পিছত বাঘেও চেষ্টা কৰিছে, বাঘে একদম যি জান লগাই কিনি খাবৰ কাৰণে চেষ্টা কৰাটো বাদ দি কিনি একদম জান বচাবৰ কাৰণে একেবাৰে চেষ্টাত লাগি গ'ল। কিন্তু যিমান সিৰিছে ইমানেই ভিতৰলৈকে সোমাই গৈছে, নাই বোকাৰ পৰা ওলাব পৰা নাই দুটাই। তাৰপিছত 2-3 ঘণ্টা লাগি পূৰা চেষ্টাৰ লাষ্ট উপায়ত একেলগে অলপ ৰেষ্ট ল'ব ল'লে, কাৰণ যেতিয়ালৈকে জান আছে তেতিয়ালৈকে এই বুকুকণ হাৱা ল'ব লাগিব ন। এনেকৈ আৰু দুটাই ৰেষ্ট ল'লে। ৰেষ্ট লোৱাৰ লগে লগে দুটাই সিজনে সিজনৰ লগত কথা পাতিব আৰম্ভ কৰি দিলে। প্ৰথমতে গৰুৱে সুধিলে বাঘক, আৰে মহাশয়, আপোনাৰ আগত কোনোবাই আছে না? এনেকৈ সুধিলে বাঘক। বাঘে একদম পূৰা কনফিডেণ্ট খঙত ক'লে, আৰে মোৰ আগত কোন হ'ব পাৰে? এই জংঘলখনৰ ৰজা হয় মই। মোৰ ওপৰত কোনো নাই, মোৰ পিছতো কোনো নাই। মই এই জংঘলখনৰ ৰজা বুলি গৰুক কৈ দিলে। তেতিয়া গৰুৱে মিচিককৈ হাঁহিব ধৰিলে। আৰে ভাই, আপোনাৰ আগত পিছত কোনো নাই বুলি কোৱাৰ লগে লগে হাঁহিব আৰম্ভ কৰি দিলে। তাৰপিছত বাঘে একদম উত্তেজিত হয় খঙত গৰুক সুধিব ধৰিলে, তুমি কিয় মোক হাঁহিছা? মই বনৰ ৰজা হয় বুলি একেতে মানে নিজকে ক'ব ধৰিলে। তেতিয়া আৰু হাঁহি কিনি ক'লে, মহাশয়, আপোনাৰ আগত পিছত কোনো নাই, তাৰমানে আপোনাক আপোনাৰ জীৱন বা জান বচাবৰ কাৰণে কোনো নাই ইয়াত। কিন্তু মোৰ আগত মোৰ মালিক আছে, যিজনে মোক বিচাৰি ইয়ালৈকে আহিব, মোক ইয়াৰ পৰা উদ্ধাৰ কৰি লৈ যাব। বাঘে তেতিয়া আশ্চৰ্যত হৈ কিনি নিজকে ভাবিলে, কথাখিনিতো সঁচা, মোৰ আগত কোনো নাই, মইতো ইয়াৰ পৰা ওলোৱাটো অসম্ভৱ। এনেকৈ এটা ভাবি কিনি ঠিক এনেকৈ দুটাই বহি আছে আৰু এই জেগাখিনিতে, য'ত সোমাইছে তাতে সোমাই আছে আৰু। তাৰপিছত সেইমতে কথামতে কাম হ'ল। গৰুৰ মালিক আহিল। অহাৰ লগে লগে গৰুক সেই জেগাৰ পৰা উদ্ধাৰ কৰি লৈ গ'ল। তাৰপিছত মালিকজনে বাঘটোক দেখা পোৱাৰ লগে লগে একেতেও গৰুক কোনোমতে উঠাই লৈ আনি কিনি গৰুক একেতে লৈ কিনি ধুম ধাবা পলাই গ'ল। তাৰপিছত বাঘে বহুত প্ৰাণ যুঁজি প্ৰায় 1 সপ্তাহ যুঁজাৰ পিছত পূৰা জান এৰি দিলে। কাৰণ বিনা খাদ্যততো কোনো জীৱ জন্তুৰ সম্ভৱ নহয় জীৱন। সেই 1 সপ্তাহৰ পিছত এখেতে জান ত্যাগ কৰিবলগীয়া বাধ্য হৈ গ'ল। ঠিক তেনেদৰে আমাৰ লাইফতো এনেকুৱা ফ্ৰেণ্ড, গম পায় না,
আমি আমাৰ মালিক আমাৰ ঘৰৰ মা দেউতাৰ কথা নুশুনাকৈ আমি যদি কিবা এটা এখেতক বিপৰীত হৈ কিনে কাম কৰিব যাওঁ বা বিপৰীত হৈ কিনে কথা বতৰা নুশুনাকৈ আমি এখেতৰ কথাক কোনো গুৰুত্ব নিদিওঁ, তেতিয়াহ'লে আমাৰ জীৱনটো কিমান যে বিপদজনক। সেয়া ফ্ৰেণ্ড, আপোনালোকে এই কাহিনীৰ পৰা অলপ শিকিব পাৰিব ফ্ৰেণ্ড। কাৰণ আমাৰ গুৰু, আমাৰ মা দেউতা বা আমাৰ ডাঙৰজনৰ কথা নুশুনাকৈ যদি আমি কিবা এটা ডিচিশ্যন লওঁ, ঠিক বাঘৰ দৰে শক্তিশালী হৈও এদিন এনেকুৱা এটা জেগাত পচিব নহয় য'ত নেকি কোনো মানুহ উদ্ধাৰ কৰিব নাহে। সেইকাৰণে আমি মা দেউতাৰ আৰু গুৰুজনৰ বা আমাৰ ঘৰৰ ডাঙৰজনৰ কথা শুনাটো অত্যন্ত জৰুৰী। কিয়নো মা দেউতা পঢ়া হওক বা কোনো জ্ঞান নাথাকিলেও বা ঘৰৰ কোনো মানুহ জ্ঞান নাথাকিলে এখেতৰ ছাপোৰ্ট থকাটো আমাৰ কাৰণে অত্যন্ত বাঞ্ছনীয়, হয়নে নহয় ফ্ৰেণ্ড? আপোনালোকে এটা গভীৰভাৱে চিন্তা কৰি চাওকচোন। যদি মোৰ কাহিনীৰ পৰা অলপ শিকিব পাৰে তেতিয়াহ'লে আপোনালোকে লাইক এটা কৰিবৰ কাৰণে আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিবৰ কাৰণে নাপাহৰিব ফ্ৰেণ্ড। অ'কে, বাই বাই আজিলৈকে।